reopening of immigration center from Mankasar, India to Bangladesh. সেইটো আমাৰ বিকজ অফ কোভিড আপোনাৰ লাষ্ট 2-3 ইয়াৰ্ছ সেইটো বন্ধ আছিলে আৰু আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া গভৰ্ণমেণ্ট অফ আসাম আমি থেংক ইউ দিব বিচাৰিছোঁ বিং পাৰ্ট অফ দ্য এডমিনিষ্ট্ৰেশ্যন আৰু মানকাছাৰ বাসী হিচাপে যিহেতু আমাৰ ট্ৰেড অলৰেডি আমাৰ ষ্টাৰ্ট হৈছে এতিয়া আৰু আমাৰ ইন ফিউচাৰ আমাৰ এক্সপৰ্ট ইম্পৰ্টাৰ্ছ পেচেণ্টছ বা আমাৰ স্মল পেটি বিজনেছমেন তেওঁলোকেও অহা যোৱা কৰিব পাৰিব আৰু খুব সম্ভৱ চবৰ কাৰণে এইটো এটা লাভদায়ক প্ৰপ'জিশ্যন হ'ব। এইটো আমাৰ যিটো পাৰাপাৰ কেন্দ্ৰ সেইটো বন্ধ হৈ আছিল আৰু মানকাছাৰবাসীৰ প্ৰত্যেকজন মানুহৰ এইটো আবদাৰ আছিল যে এই পাৰাপাৰ কেন্দ্ৰটো আকৌ খুলিব লাগে। আজিৰ পৰা এই পাৰাপাৰ পত্ৰ সম্পূৰ্ণ হ'ব, মেচিনাৰী অলপ প্ৰব্লেম কিবা এটা থাকিব পাৰে বুলি জনাইছে তেখেতসকলে। সেইটো অনতিপলমে 1-2 দিনৰ মাজত শেষ কৰি এইটো আমি স্পষ্টভাৱে আমাৰ ইয়াৰ পৰা মানে অহা যোৱা কৰিব পাৰিব। মই ভাবোঁ মোৰ নিৰ্বাচন আগত দিয়া এইটো এটা প্ৰতিশ্ৰুতি আছিল, সেই প্ৰতিশ্ৰুতি পালন কৰিব পাৰিলোঁ আৰু মানকাছাৰবাসীৰ আশা পূৰণ কৰিব পাৰিছোঁ বুলি মই অনুভৱ কৰিছোঁ।